গুড মৰ্ণিং, নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। আজি আমি বনাম বেঙেনাৰ চাটনি নতুন ষ্টাইলত, মানে অলপ চৌকাত নহয়, গেছত পুৰি কিনে বনাম। এয়া ৰেডি গোটেইখিনি। দেন এতিয়া চৌকাত পৰিম, তাতে কি কি কৰিব লগা হ'ব, তাতে আৰু কি কি দিব, গোটেইখিনি দেখাম। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনখন দবাই দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। জলকীয়া নহৰু এইবিলাক যোগাৰ কৰি লওঁ, লগতে আদাও এতিয়া অলপ ফুটা কৰি আছে, তাতে নহৰু সোমাই দিব ভিতৰত। যিহেতু এইটো পুৰা হ'ব সেইকাৰণে নহৰু পুৰিব, লগতে আদা কাটি দিয়া হৈ আছে। আদা কাটি দিলে আৰু অলপ টেষ্ট লাগে, আদাও দিব পাৰে, স্কিপ নকৰিব, আৰু যদি কৰিব পাৰে কৰিব। আদাটো দিলে আৰু বেছি ভাল লাগে। তেলেৰে সানিলে এতিয়া মই চৌকাত বহাই দিছোঁ। আজিকালি মানুহ বহুত বিজি থাকে, গেছত বনাই খাব লাগে। চৌকাত আজিকালি মানে নোৱাৰে, চৌকাতটো যাবই নোৱাৰে, বহুত বিজি। সেইকাৰণে গেছতে বহুত সহজতে কম সময়তে ভালদৰে একদম চৌকাৰ ষ্টাইলত বনাব পাৰিব, সেনেকুৱা টেষ্ট হ'ব। তো গোটেইখিনি ভালকৈ পুৰি লোৱা হৈ আছে, একদম মানে ধুনীয়াকৈ পুৰা হ'ল। এইটো ভিতৰতো সিজিব লাগিব, গেছটো সেইকাৰণে কমাই দিছোঁ। এতিয়া পুৰা হৈ গ'ল। এতিয়া মই জলকীয়া ভাজি ল'ম, কাৰণ জলকীয়াটো ভাজি ল'লে আৰু বেছি ভাল লাগে। মই আগটো কাটি দিছোঁ, আগটো কাটি দিলে মানে জলকীয়াটো ফুটি নাযায় আৰু মুখতো নালাগে, তাৰ কাৰণে আগটো কাটি লোৱা হ'ল। এতিয়া ভাজি আছে। এতিয়া দুটামান পিঁয়াজ দিম, যিহেতু পিঁয়াজ দিলে, কেঁচা পিঁয়াজ আৰু বেছি টেষ্ট লাগে। কেঁচা পিঁয়াজ সৰু সৰু টুকুৰা কৰি কাটি ল'ব। লোৱাৰ পিছত এতিয়া এই বেঙেনাটো যে পুৰা হ'ল, ধুনীয়াকৈ চাফা পানী দি এৰাই লোৱা হ'ব। এই বাকলিখিনি ধুনীয়াকৈ এৰাই লোৱা হৈ আছে, আৰু চাফা পানী ইউজ কৰিব। চাফা পানী দি এবাৰ ধুই ল'ব। এতিয়া যোগাৰ কৰি লোৱা হ'ল গোটেইখিনি। এতিয়া এই বেঙেনাটো পূৰা চাফা হৈ গ'ল। চাফা হৈ কিনে ধুলে, অলপ ধোৱাৰ পিছত এতিয়া সানিব, জলকীয়া সানিব, পিঁয়াজ সানিব। তাতেতো আদা নহৰু আৰু আদাটো দিয়ে দিছিল, গোটেইখিনি হৈ গৈছে ভিতৰতে। এতিয়া অলপ ভালকৈ, যদি কাৰোবাৰ যদি হাত জ্বলে, জলকীয়া সানিলে পিছে আপুনি মিঠাতেল লগাই দিব, হাত জ্বলাটো কমি যাব। এই होता है घर के नुस्खे, बहुत মানে আসানি से हो जाता है। হাত জ্বলাটো কমি যাব। ধুনীয়াকৈ এতিয়া ৰেষ্ট কৰি আছে বায়ে, ধুনীয়াকৈ সানি আছে। গোটেইখিনি সানিলে এতিয়া মিঠাতেল অনুযায়ী দিব আপোনালোকে, আৰু নিমখটো সোৱাদ অনুযায়ী দিব। ধুনীয়া চাইছে নিজেই। এতিয়া বেঙেনা চাটনি কিমান 2 মিনিটতে হৈ গ'ল, ক'ব লগা হ'লে। এতিয়া বায়ে টেষ্ট কৰি আছে, তাই তাত বহুত ভাল লাগিছে, আঙুলি চেলেকি আছে তাই। চ' অলপ মই দি দিলোঁ ভিডিঅ'ত। এতিয়া মই ৰুটি বনাম, মাক যিহেতু দিব লাগে, মাৰ বেমাৰ, ৰাতিপুৱা ইনচুলিন লৈছে। মই নিজে বনাম, মানে চবেই কয় মই অলপ ৰুটি ভালেই বনাওঁ, আপোনালোকে অলপ চাব কেনেকুৱা বনাইছোঁ। আৰু মই যিহেতু বনাওঁ ৰুটি, মই বেলো একেলগে, ভাজো একেলগে, মই এটা এটাকৈ নোৱাৰোঁ। আল্লাই চাগে এইটোৱে এটা মানে গুণ দিছিল, বাকী একো নোৱাৰোঁ ভালকৈ। এইটোৱে পাৰোঁ আৰু ৰুটিটো ভালকৈ বনাব পাৰোঁ, মাৰ কাৰণে, চবৰ কাৰণে মানে। এতিয়া আপোনালোকে পাৰে নিশ্চয় গোল গোল ৰুটি, আৰু গোল গোল ৰুটি চায়ো ভাল লাগে, খায়োতো ভাল লাগে। মই এতিয়া চেকনিৰে চেকিম, তাৰপিছত লাষ্ট দেখা পাব নিশ্চয় কেনেকৈ ফুলিছে। আপোনালোকৰ ৰুটি কেনেকুৱা ফুলে মোক সেইটো জনাব, আৰু মোৰ ৰুটিটো কেনেকুৱা ফুলিছে সেইটো মোক জনাব। এইটোৱে আচল মজা ৰুটিৰ, নুফুলিলে ভাল নালাগে। এতিয়া হৈ গ'ল ৰুটি বনোৱা, মই মাক খাব দিছোঁ। এতিয়া চাটনিৰেতো অকলে খাব নোৱাৰে ন, এতিয়া একাপ চাহ লাগে মাক, চাহ বনাই দিওঁ, গাখীৰ চাহ হৈ গ'ল। আজি এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিলোঁ। মোৰ ৰেচিপিটো আজি কেনেকুৱা লাগিছে প্লিজ মোক কমেণ্ট কৰি